Hello friends, special Assamese সকলকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো আৰম্ভ কৰিব ওলাইছো। আজি হৈছে ফেব্ৰুৱাৰীৰ 6 তাৰিখ বুধবাৰ, গতিকে পলম নকৰি আজিৰ দিনটোৰ ৰাশিফলটো চাওঁ আহক। প্ৰথমতে আছে মেঘ ৰাশি। মেঘৰ ক্ষেত্ৰত হৈছে পিছবিলাক কোনো ক্ষেত্ৰত নিৰাশ হ'ব পাৰে, প্ৰয়োজনীয় ক্ষেত্ৰত সেই সাৱধানে চলক। দাম্পত্যত মধ্যম, শৰীৰ ভাল হ'লেও উদ্বেগ এৰাব নোৱাৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 7। তাৰপিছত আছে বিষৰ ক্ষেত্ৰত হৈছে উৎকণ্ঠাৰে কটাব লগা হ'ব পাৰে, কৰ্মটো মন চঞ্চল হ'ব পাৰে, কোনো খবৰত বৰ সুখী নহ'ব, আৰ্থিকতো চিন্তা, প্ৰেমত শুভ ৰং হৈছে কমলা আৰু শুভ সংখ্যা হৈছে 3। তাৰপিছত আছে মিথুনৰ ক্ষেত্ৰত হৈছে আৰ্থিকৰ বাবে কষ্ট কৰা চেষ্টাত কিছু সুফল দেখিব, আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবে প্ৰস্তুত থকাটো ভাল। বিদ্যাটো চিন্তা কম যদিও ব্যস্ততা থাকিব, শুভ ৰং হৈছে কমলা আৰু শুভ সংখ্যা হৈছে 5। তাৰপিছত আছে কৰ্কটৰ ক্ষেত্ৰত হৈছে কাৰ্যকৰী সংযোগত অনুকূল, আৰ্থিকতো আশাপ্ৰদ, কিন্তু সাময়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম, অৰ্থাৎ কোনো সমস্যাৰ সন্মুখীন হ'লেও দুশ্চিন্তা নকৰিব। শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 8। তাৰপিছত আছে সিংহৰ ক্ষেত্ৰত হৈছে অধীৰ আগ্ৰহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল। বিদ্যাৰ্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক, আবেলি কিছু উন্নত। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 1। তাৰপিছত আছে কন্যাৰ ক্ষেত্ৰত হৈছে কোনো কামৰ বাবে চুক্তিবদ্ধ হ'ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান, ব্যৱসায়ত মধ্যম ফল পাব। শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 8। তাৰপিছত আছে তোলাৰ ক্ষেত্ৰত হৈছে কৰ্ম তৎপৰতা বৃদ্ধি পাব, তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰশংসিত হ'ব। আৰ্থিকত খুব বেয়া নহ'ব, দাম্পত্যত মধ্যম, বিদ্যাত উন্নতি। শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 6। তাৰপিছত আছে বৃশ্চিকৰ ক্ষেত্ৰত হৈছে পিতৃ মাতৃৰ বাবে সামান্য চিন্তা, দাম্পত্যত কিছু চিন্তা থাকিব, অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ'ব। আৰ্থিক দিশত শুভ ৰং হৈছে গেৰুৱা আৰু শুভ সংখ্যা হৈছে 4। তাৰপিছত হৈছে ধনুৰ ক্ষেত্ৰত হৈছে ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। দাম্পত্যত তেনে আভাস আছে। শৰীৰ মধ্যম, প্ৰেক্ষাপটত স্পষ্টভাষী হ'বলৈ যত্ন কৰক। শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 2। তাৰপিছতে আছে মকৰৰ ক্ষেত্ৰত হৈছে মন ফৰকাল নাথাকিব, কৰ্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে, ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্ৰমণত কষ্ট। শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যা হৈছে 3। তাৰপিছত আছে কুম্ভ। নিজৰ ভাৱমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব, বিয়া বাৰু কথা বতৰাত আগুৱাব, সুকুমাৰ কলা শিল্পত অনুকূল। শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 5। তাৰপিছত আছে মীন। কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে শুভ আহুকালত পৰিব নালাগিব, শৰীৰ মধ্যম, মূল কথাত মন দিয়ক, কিছু হ'লেও কৃতকাৰ্য হ'বই, ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ সংখ্যা হৈছে 7। বন্ধুসকল, আজি যি ৰাশিফল আছিল, ৰাশিফলটো ইমানেই আছিলে। বন্ধুসকল, প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি জনাব যে আপোনালোকৰ দিনটোৰ লগত ৰাশিফলটো মিলিলে নাই, প্লিজ জনাব।